নমস্কাৰ বন্ধুসকল, আছামিজ কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা সাধাৰণ ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে জিকা আৰু আলুৰে মাছৰ জোল। এইটো সকলোৱে জানে, তথাপিও লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। ইয়াৰ বাবে মই লৈছোঁ জিকা আৰু আলু কাটি লৈছোঁ, পিঁয়াজ এটা, বিলাহী এটা, আদা আৰু নহৰু অলপমান কাটি লৈছোঁ। খুন্দি লোৱা নাই, খুন্দি ল'লেও হ'ব। আৰু মাছ দুডোখৰ মই আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া মাছ ফ্ৰাই কৰা তেল। ইয়াত দিছোঁ মই জিৰা কেইটা ভালদৰে ফুটাই লৈছোঁ। তাতে দিছোঁ মই পিঁয়াজ। এতিয়া ভালদৰে এইখিনি ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে। ৰঙচুৱা হ'লে টেষ্টটো অলপ ভাল হয় খাবলৈ। এয়া চাওক, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। দেৱাই পেলাব নালাগে, জাষ্ট অলপ ৰঙচুৱা হ'লেই হ'ল আৰু। এয়া চাওক, পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছেই। এইটো সময়তে মই ইয়াত দিম হালধি। বহুতে হালধি পিছত দিয়ে, মই কিন্তু আগতীয়াকৈ দিওঁ। পিছত দিলে মই অলপ কেঁচা গোন্ধটো পাওঁ, গতিকে মই তেলতে দিওঁ আৰু চাব যাতে হালধিখিনি দেৰি নাযায়। ইয়াৰ পিছত আমি ইয়াত কাটি থোৱা জিকা আৰু আলুখিনি এড কৰি দিম আৰু তাৰ পাছত ভালদৰে হেতাৰে লৰাই দিম, যাতে ভালদৰে গোটেইখিনি গাত হালধিখিনি লাগি যায়। ভালদৰে লৰোৱাৰ পিছত ইয়াতে আমি নিমখটো এতিয়া দি দিম। নিমখটো আপোনাৰ জোখমতে দিব। নিমখ দিয়াৰ পিছত ভালদৰে লৰাই আমি এইখিনি ঢাকন মাৰি সিজিবলৈ দিম আৰু। এইটো তেনেই সাধাৰণ ৰেচিপি বুলিনো কি আৰু, আমাৰ অসমীয়া মানুহ প্ৰত্যেকে জানে, চবেই বনাই খাই ঘৰে ঘৰে। তথাপিও ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। এইটো মোৰ প্ৰথম ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু মাজে মাজে মই লৰাই আছোঁ যাতে তলত লাগি নধৰে। সেয়া চাওক, এতিয়া মই ইয়াতে বিলাহী দি দিছোঁ। যেতিয়া অলপ জিকাখিনিৰ পৰা পানী ওলায়, তেতিয়া সেইটো সময়তে ইয়াতে মই বিলাহী দি দিছোঁ আৰু মাজে মাজে লৰাই আছোঁ। এয়া চাওক, বিলাহীখিনি প্ৰায় গলিছে। বিলাহী আৰু জিকাখিনি গলিবলৈ ধৰিছে। মই অলপ হেতাৰে ভাঙি দিছোঁ বিলাহীখিনি। আৰু এতিয়া মই ইয়াতে আদা আৰু নহৰুখিনি যে কাটি থৈছিলোঁ, এইখিনি মই এতিয়া দি দিম। বহুতে আগত দিয়ে, তেলতে দিয়ে, কিন্তু মই তেলত দিলে অলপ দেৰি যোৱাৰ ভাৱ এটা আহে। মই এইটো কাৰণে এইটো সময়ত দিওঁ, তেতিয়া আপোনাৰ ইয়াৰ টেষ্টটো আৰু গোন্ধটো দুয়োটাই বহুত ধুনীয়া হয়। গতিকে এইটো সময়তে মই দিয়াটো প্ৰিফাৰ কৰোঁ। সেয়াই, এতিয়া আকৌ অলপ সময় আমি ঢাকন মাৰি সিজিবলৈ দিম। আৰু এয়া চাওক, আমাৰ গোটেইখিনি বিলাহী আৰু জিকাখিনি গলি গৈছে। আৰু এতিয়া আমি ইয়াতে দিম গৰম পানী। গৰম পানী দিলে ভাল, গৰম পানী ইউজ কৰিব লাগে। যিয়ে নবনাওক কিয়, মাংসই হওক বা মাছেই হওক, গৰম পানী দিলে সোৱাদটো ভাল হয়। আৰু এতিয়া আমি পানী দিয়াৰ পিছত ভালদৰে লৰাই লৈ এইখিনি উতল আহিবলৈ দিম। পুনৰ ঢাকনিখন লগাই দিম। আৰু এই আমাৰ উতল আহি আছে, বৰ ধুনীয়াকৈ উতল আহি আছে। আৰু এইটো হৈছে ৰাইট টাইম। ইয়াত আমি মাছ কেইডোখৰ দিব পাৰোঁ এতিয়া। এয়া চাওক, মাছ কেইডোখৰ দি দিছোঁ। এতিয়া মাছৰ যিটো টেষ্ট, সেইটো জোলখিনিত পূৰা বিয়পি পৰিব, মানে এইটো সময়ত ওলাই যাব। গতিকে উতলাই থকা সময়ত দিব লাগে। এয়া পুনৰ ঢাকনখন লগাই দিছোঁ, অলপ উতলিব দিছোঁ কম জুইত। এয়া চাওক, আমাৰ আঞ্জাখন প্ৰায় ৰেডিয়ে হৈ গ'ল। মই আলু এডোখৰ কাটি দেখাইছোঁ। আলুবোৰ সিজিছেই প্ৰায়, তথাপি মই আৰু 2-3 মিনিট সময় সিজিবলৈ দিম। তেনেই সাধাৰণ এটা ৰেচিপি, গৰমত খাবলৈ ভাল। মছলা দিয়া নাই, কোনো ধৰণৰ মছলা ইউজ কৰা নাই। জাষ্ট হালধি, নিমখ আৰু তেলতে বনাইছোঁ। বেলেগ কোনো ধৰণৰ মছলা নাই, গতিকে সকলোৱে ট্ৰাই কৰিব পাৰে। এইখিনি মই আৰু 2 মিনিট সময় সিজিবলৈ দিম, তাৰপিছতে প্ৰায় মই নমাব পাৰিম। এয়া চাওক, কালাৰটো বহুত ধুনীয়া হৈছে। যদিও একো মছলা দিয়া নাই, কিন্তু বিলাহীৰ ৰংটোৱে হৈছে মানে কালাৰটো বহুত ধুনীয়া হৈ পৰিছে। এয়া উতলি আছে। আৰু এতিয়া এইখিনি নমাই থ'ম। এয়া চাওক, নমাৰ পিছতে এবাৰ আপোনালোকক দেখাই দিছোঁ। এতিয়া মই ইয়াত পৰিৱেশন কৰিছোঁ। ধন্যবাদ। মোৰ ভিডিঅ'টো সকলোৱে চাব বুলি আশা ৰাখিলোঁ। থেংক ইউ।